আজি এই ভিডিঅ'টোত লৈ আহিছোঁ অন্য এটা বিশেষ গুৰুত্বপূৰ্ণ আপডেট। আসাম পুলিচৰ ফালৰ পৰা মুকলি হোৱা গ্ৰেড 4 পোষ্টসমূহৰ এডমিট কাৰ্ডসমূহ মুকলি হৈছে আৰু সেই এডমিট কাৰ্ডসমূহ আপোনালোকে কেনেধৰণে ডাউনলোড কৰিব পাৰিব নিজৰ মোবাইলতে এই ভিডিঅ'টোৰ দ্বাৰা জনোৱা হওক। প্ৰথমে আপোনালোকে এইটো পেজত আহিব লাগিব। এইটো পেজত অহাৰ বাবে আপোনালোকে আসাম পুলিচৰ ৱেবছাইটৰ যোগেদিও আহিব পাৰে, নহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাৰ পৰাই আপোনালোকে এই পেজটোত আহিব পাৰে। এই পেজটোত অহাৰ পিছত আপোনালোকে ইয়াতে প্ৰথমতে দিব লাগিব ফোন নাম্বাৰটো। আপোনালোকে ইমেইল ID বা এপ্লিকেশ্যন নাম্বাৰ দি পিনিও ইয়াতে আপোনালোকে লগ ইন কৰিব পাৰিব। তাৰ পাছত ইয়াতে আপোনালোকে দিব লাগিব ডেট অফ বাৰ্থটো, ইয়াতে আপোনালোকে দি দিব। এই সকলোখিনি দিয়াৰ পিছত আপোনালোকে লগ ইন অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। আপোনালোকে এনেধৰণে ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ডসমূহ।